পুমহীয়া বেলিটোৰ ৰঙীন আভাবোৰ ক্ৰমে এটা পৰি দিগন্ত ৰেখাত বিলীন হ'ব লৈছে। দদাইটিয়েও সকলো সামৰি ঘৰমুৱা হৈছে। সপোন যেন লগা এয়া এক সন্ধিয়াৰ মায়াময় ৰঙ। নমস্কাৰ, মই গুণজিত। আজি আবেলি মোৰ ভাগিনৰ সৈতে মই পথাৰৰ ফালে গৈছিলোঁ ফুৰিবৰ কাৰণে। হঠাতে এটা ফোন আহিলে আৰু ফোনত 3 বছৰ আগতে লগ পোৱা এজন বন্ধুৱে ক'লে যে ৰঙী আহিছে। তো আহিছে যেতিয়া বলক বন্ধুজনক লগ কৰি আহোঁ। হাই, ৰঙিয়াত মোৰ দুজন বন্ধু আহিছে। প্ৰায় 4 বছৰমান হ'ল ইহঁতক লগ নোপোৱা। তো অকণমান আগতে ইহঁতে কল কৰিলে, তো এতিয়া গৈ আছোঁ। ভাইটি চেণ্টাৰতে আছে, তাৰ পৰা মই বাইকখন লৈ ওলাই দিওঁ, মোৰ কাৰণে সুবিধা হ'ব ইহঁতক লগ কৰিবলৈ। ফাইনেলি চকত আহি মই ভাইটিৰ বাইকখন পালোঁ। এতিয়া বাইকেৰে যাব ওলাইছোঁ। ৰ'ব ইহঁতে মোক ফোন কৰি ৰঙিয়াখন মোকেই চিনাকি কৰাই দি আছে। তো সুধি লওঁ ভালকৈ ক'ত আছে। ফাইনেলি আমি সেই দুজন বন্ধুক লগ পালোঁ। দুজন নহয়, আচলতে 3জন। হোষ্টেলতে লগ পাইছিলোঁ। হোষ্টেল এৰাৰ পিছত প্ৰথমবাৰৰ কাৰণে ছাডেনলি একেবাৰে লগ পাইছোঁ। উৎপল, এইটো ৰঞ্জন, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এখেতক মই লগ পাইছিলোঁ নভেল পঢ়ি থাকোঁতে, আৰু এতিয়া মই লগ পাইছোঁ মমৰ লগত। আৰু মমটো তাতকৈ ডাঙৰ কথাটো হ'ল যে লগ পাই গ'লো আৰু কি কৰিম। একজেক্টলি। আৰু উৎপলে নলবাৰীৰ পৰা এই ঠাণ্ডাত বাইক ৰাইড কৰি আহিছে একমাত্ৰ মমৰ চুপ খাবৰ কাৰণে। অকল মমৰ চুপ খাবৰ কাৰণে নহয়, ৰঞ্জনক লগ পাবৰ কাৰণে। কাৰণ এই মানুহজন মাজতে অন্তৰ্ধান হৈ গৈছিল, দিল্লীত আছিলে কাম কৰি। তাৰপিছত কেতিয়া অসম আহিলে, আৰু অসম আহি নিজৰ ফালৰ পৰা প্ৰিপাৰেশ্যনো কৰি আছে চিভিল ছাৰ্ভিচৰ কাৰণে। তো তাৰ পাছত এতিয়া মানুহজন ওলাইছে। তো ফাইনেলি লগ পাই বহুত ভাল লাগিছে। একদম আকস্মিক ৰূপত আৱিৰ্ভাৱ হৈছে। য়েছ, আজিৰ পৰা 3 বছৰ আগত 4 বছৰ আগত যিটো কুৱেশ্যনৰ এনচাৰ আছিল, সেই এনচাৰটোৱে উৎপলে দি আছে। মই কি ক'ম, উৎপল ইমান কনচিয়াছ হৈ যায় কিবা এটা কওঁ বুলি। মেঘালয়ত চাহ খোৱা যেন লাগিছে নাই? এইটো য়েছ, টেবুলটোৰ কালাৰ কেনেকুৱা আছিলে মেঘালয়ত, আৰু কেনেকুৱাই বাহিৰত আছিলে নাই? একদম। আৰু এই ছাতাটো আছিলে মেঘালয় সেই জয়াল ৰাতি কেতিয়াও পাহৰিব নোৱাৰি। ম'ম' চুপৰ ওপৰত। আৰু ৰিচেণ্টলি মই কৈছিলোঁ যে তোৰ চিনাকি অচিনাকি মুখবোৰৰ লগতে 5 টকীয়া চাহ কাপৰ জুতিটো, তাতে মেঘালয় তোমাতকৈ ভালকৈ কোনে বুজিব। ইহঁতক লগ পালোঁ, ইয়াতে ম'ম' খালোঁ। ৰাতি ইয়াতে লাইট কিবা এটা খাব বিচাৰিছিলে। মই বিচাৰিছিলোঁ ৰঙিয়া তীৰ্থ বুলি এখন ৰেষ্টুৰেণ্ট আছে, তাত থলুৱা খাদ্য পায়, কিন্তু ইহঁতে যাব নিবিচাৰিলে নে কি, মই ভালকৈ নক'লোঁ। তেনেকুৱা হ'ল কিবা এটা। ভাই সময় লৈ যেতিয়া আহিম, এইটো প্ৰি প্লান আছিলে, প্লানে একজেক্টলি। যেতিয়া সময় লৈ আহিম তেতিয়া চব জেগাত যাম। একজেক্টলি। তো আজি এনেকৈ বিদায় দিব লাগিব। কিন্তু আটাইতকৈ ভাল লাগিছে যে কিমান দিনৰ মূৰত লগ পাইছোঁ ইহঁতকেইটাক। এতিয়া আমি ফাইনেলি ইহঁতক লগ পালোঁ। ৰঞ্জন গুৱাহাটীলৈ যাব আৰু উৎপল নলবাৰীলৈ গ'ল। তো ময়ো এতিয়া যাব ওলাইছোঁ। হঠাতে প্লেন হ'ল আৰু এটা মিটিং এটা কৰিলোঁ আমি, মিট আপ এটা, খুব মানে ছাডেনলি হ'ল।
হঠাৎ ৰঞ্জন আহিছিলে নলবাৰীলৈ তো উভতি যাওঁতে সি মই যিহেতু নেকি ৰঙিয়াত থাকোঁ তো মোকো কল কৰিলে। এইটোৱে আছিলে আজিৰ ব্লগ। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব।